নমস্কাৰ। সকলোকে সাদৰ সম্ভাষণ জনাই মই ৰঞ্জনা পাঠকে সুৰুজৰ দিশে 21 গোটৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানত মই লৈ আহিছোঁ গল্পকাৰ এছ আহমেদ ডাঙৰীয়াৰ এটি চুটিগল্প। গল্পটিৰ শিৰোনাম অদ্ভুত পৰিৱৰ্তন। আহকচোন বন্ধুসকল, আমি আজিৰ এই গল্পটিলৈ আগবাঢ়ো। নিজ ৰাজ্যত জনতাৰ বিপদ সংকেত পায়েই ৰজাই ঘোষণা কৰিলে যে কোনো নাগৰিকে যেন সদ্য বানপানীৰ খোলা পানী পান নকৰে, কাৰণ সদ্য সমাপ্ত প্ৰলয়ংকাৰী বানপানীয়ে কল কাৰখানা ফেক্টৰী আদিৰ পৰা নিৰ্গত বিষাক্ত উপকৰণ আৰু ঠায়ে ঠায়ে আগৰ পৰাই দম হৈ থকা বীজাণুযুক্ত পদাৰ্থসমূহ খোলা পানীত মিহলাই পেলাইছে। এতেকে এই পানী পান কৰিলে মহা ক্ষতি সাধন হ'ব পাৰে। গতিকে জনসাধাৰণে এই পানী পান কৰাৰ পৰা বিৰত থাকিব লাগে। জনসাধাৰণ আশা কৰা ধৰণে সজাগ আৰু সচেতন নোহোৱাৰ বাবে ৰজাৰ আদেশ অমান্য কৰি সকলোৱে বানপানীৰ খোলা পানী পান কৰিলে। ফলস্বৰূপে জনসাধাৰণৰ মস্তিষ্কৰ বিকাৰ ঘটিল। ৰজাৰ মতামতৰ লগত প্ৰতি ক্ষেত্ৰতে জনসাধাৰণৰ মতানৈক্য হোৱা আৰম্ভ হ'ল। ৰজাৰ প্ৰতি আনুগত্যৰ পৰিমাণ যথেষ্ট কমি আহিল। ৰজাই পাগল হোৱা বুলিও জনৰৱ আৰম্ভ হ'ল। উল্লেখ্য যে কেৱল মাত্ৰ ৰজাই নিজে আৰু এজন বিশ্বাসী মন্ত্ৰীয়ে বানপানীৰ সেই খোলা পানী পান কৰা নাছিল। তেওঁলোক দুয়োজনৰে মস্তিষ্কৰ ভাৰসাম্য আগৰ দৰে থকা বাবে প্ৰজাৰ লগত মতবিৰোধ সংঘটিত হৈছিল। উপায়ন্তৰ হৈ ৰজাই উক্ত মন্ত্ৰীজনক সুধিলে, মন্ত্ৰী মহোদয়, এতিয়া কি কৰা যায়? উত্তৰত মন্ত্ৰীজনে চাতুৰতাৰ প্ৰয়োগ কৰি ক'লে, আমি দুটায়ো সেই পানী পান কৰি প্ৰজামতীয় হ'ব লাগিব, অন্যথা আমাৰ ৰাজত্বৰ অন্ত পৰিব। কিছু সময় চিন্তা কৰি ৰজা আৰু মন্ত্ৰী দুয়োজনেই বানপানীৰ দূষিত পানী পান কৰিলে আৰু মতি সলনি হৈ আৰু তেতিয়াই গৈ প্ৰজাসকলৰ মতামতৰ লগত নিমিষতে মিলি যাব পৰা হ'ল। তাৰপিছত ৰাজকাৰ্য তেনেকৈ চলাই নিয়াত সক্ষম হ'ল। ৰাজ্যখন চলমান হ'ল তেনেদৰেই। বন্ধুসকল, এয়া আছিল আমাৰ আজিৰ চুটিগল্প পাঠ অনুষ্ঠানৰ চুটিগল্পটি। গল্পকাৰ এছ আহমেদ ডাঙৰীয়া দেৱৰ আজিৰ এই চুটিগল্পটি শুনি আপোনালোকে কেনে পালে আমাক জনাবলৈ নাপাহৰিব আমাৰ কমেণ্ট বক্সত। আপোনালোকৰ উৎসাহিত মন্তব্যৰ বাবে আমি সদায় অপেক্ষাৰত। অহাবাৰ পুনৰ এটি নতুন চুটিগল্প আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰঞ্জনা পাঠকে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।